সকলোকে স্বাগতম জনালো আমাৰ নতুন এটি ভিডিও লৈকে আজি এই ভিডিওটো হ'ব মোৰ নতুন বাইকখনৰ ওপৰত যোনখন হৈছে KTM Duke 200 KTM ৰ এটা বদনাম হৈ আছে আমাৰ ভাৰতত যে KTM বুলে ছাপৰি বিলাকে লয় কিন্তু মইতো নিজকে ছাপৰি বুলি নাভাবো গতিকে মইনো কিয় ললো KTM আৰু মোৰ যোনটো কাহিনী এটো বহুত পুৰণি হয় আৰু মই ঘূৰি যাব লাগিব 2013 লে যেতিয়া মই তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলো এখন ওয়াল হৈছে মোৰ ইউনিভাৰ্চিটিৰ মোৰ যোনটো ৰুম আছিল তাৰ ওয়াল আৰু তাত আপোনালোকে দেখিব যে এখন KTM RC আৰু এখন KTM Dukeৰ ফটো লগোৱা আছে পোষ্টাৰ লগোৱা আছে যেতিয়া KTM প্ৰথমতে ইণ্ডিয়াত লঞ্চ হ'ল তেতিয়া KTM Dukeৰ প্ৰেমত মই পৰি গৈছিল তাৰ যোনটো ডিজাইন আছিল নেকেড ডিজাইন আৰু ৰ পাৱাৰ আৰু এই দুটা বস্তুৱে মোক মানে টানি লৈ গৈছিল আৰু এটা নতুন বস্তু আছিল তাত যে অৰেঞ্জ কালাৰ KTM ৰ কালাৰ হয় আৰু এই তিনটা বস্তুৱে মানে মোক একদম প্ৰেমত পেলাই দিছিল KTM Duke খনৰ বাইক আৰু বাইকিং কালচাৰ এই বস্তু কেটা মই হৰুৰে পৰা ভাল পাওঁ মানে ক্লাছ 9 মানৰ পৰা ভাল পাওঁ কাৰণ তেতিয়া দাদাই মেগাজিন কিনিছিল গাড়ী আৰু বাইকৰ আৰু হেবিলাকৰ কথা যে পঢ়িছিলো মই তেতিয়া এটা ইন্টাৰেষ্ট নিজে জাগি উঠিছিল আৰু যেতিয়া ক্লাছ 11 12 ত আছিল তেতিয়া দাদা আৰু মই বহুত ঘূৰিছো বাইকত মই তেতিয়া নচলা মই পিলিয়ন ৰাইডাৰ হিচাপে ঘূৰি থাকো তাৰ লগত আৰু তাৰ পিছত লাহে লাহে এনেকৈ ঘূৰি আছিলো তাৰ পিছত আমাৰ অসমত আৰম্ভ হ'ল আসাম বাইকাৰ্ছ ময়ূৰ মহন্তই খুলিছিল আসাম বাইকাৰ্ছটো সেই টাইমত আৰু তাতো গলো আমি তাৰ ৰাইডতো আমি বহুত ঘূৰিলো তাৰ পিছত তেতিয়া আমাৰ কিন্তু ভাল বাইক নাছিলে তেতিয়া আমাৰ কম দামী বাইক এখন আছিল ভাল বাইক নাছিলে কিন্তু যোনটো ভাল পোৱা আছে বাইকিংৰ প্ৰতি হেতু আছিল আৰু পেশন আছিল সেইকাৰণে আমি বহুত ঘূৰিলো যেতিয়া মই 2022 ত এখন বাইক লোৱাৰ কথা ভাবিলো তেতিয়া প্ৰথমতে মোৰ চয়েসেস আছিল মই চাইছিলো মানে ৰয়েল এনফিল্ড হিমালয়ান তাৰ পিছত ডমিনাৰ বাজাজ ডমিনাৰ 250 আৰু V-Storm 250 এই তিনিখন মোৰ চয়েসেস আছিল কিন্তু এদিন মই যেতিয়া গৈ আছিলো হিমালয়ানখন চাবলে তেজপুৰত ৰাস্তাতে পাই KTM খন তাৰ পিছত হিমালয়ানখন পাই শোৰুম কেটা আৰু মই তেতিয়া KTM তে এনে এবাৰ ঘুমাই যাও বুলি ভাবিলো আৰু যেতিয়া মই ঘুমালো আৰু মোৰ যেতিয়া চকু পৰিল KTM Dukeৰ ওপৰত তেতিয়া মোৰ আকৌ সেই পুৰণা প্ৰেমটো জাগি উঠিল যে মই যে ইমান ভাল পাইছিলো আৰু মোৰ এটা টাইমত যে ক্ৰাশ আছিল কিন্তু মই যে লোৱা নাই এটালৈ যে মই চলোৱা নাই বা মই ওন কৰা নাই সেই বস্তুটো মই ফিল কৰিলো আৰু লগালগে বুক কৰি দিলো আৰু দুদিন পিছতে ডেলিভাৰীও লৈ ললো যেতিয়া মই বাইক কিনাৰ সপোন দেখিছিলো তেতিয়া মই ভাবিছিলো যে যেতিয়া বাইকখন কিনিম তেতিয়া ফাৰ্ষ্টতেটো এটা বাইকাৰ জেকেট কিনিম আৰু যিমানে গৰম নহওক মই সেই বাইকাৰ জেকেটটো পিন্ধিহে ওলাম বহুত স্পিডত যাম গতিকে প্ৰটেকচনটো লাগিব আৰু এটা কিনিম মেটচিং হেলমেট যাতে বাইকৰ কালাৰটো আৰু হেলমেটৰ কালাৰটো মেচ কৰে আৰু এযোৰ ধুনীয়া ব্লেক কালাৰৰ গ্লোভছ কিনিম যাতে দেখাত বহুত কুল লাগে আৰু প্ৰফেশনেল লাগে Didn't know that the honeymoon's just a phase. Now I understand you, but it would never. Oh, you should have loved me better. Should have loved me better, 'cause we. আৰু মই সপোন দেখিছিলো যে যেতিয়া মই বাইকখন লম KTM খন লম তেতিয়া মই ৰিজুক উঠাই বহুত দূৰ লং ৰাইডত যাম আৰু মই পাহাৰলৈ ফুৰিব যাম কাৰণ মই পাহাৰ সৰুৰে পৰা বেছি ভাল পাওঁ পাহাৰত আগতেও ফুৰিছো কিন্তু নিজৰ যেতিয়া বাইক লৈ যাম হেতুৰ আমেজটো বেলেগ হ'ব কাৰণ এটা কথা আছে যে 4 হুইলাৰ্স মুভ ইওৰ বডি বাট 2 হুইলাৰ্স মুভ ইওৰ সোল বাইকত হসাগে ঘূৰি পিনে বহুতেই ভাল লাগে আৰু স্পেশালি ভাল লাগে যেতিয়া পাহাৰলৈ যাওঁ এয়াই আছিল মোৰ আৰু মোৰ ডিউক 200ৰ কাহিনী কেনেকৈ আৰম্ভ হৈছিল আমাৰ প্ৰেম কাহিনী আৰু আজিৰ ভিডিওটো মই এইখিনিতে শেষ কৰিব বিচাৰিছো যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব আৰু যদি নতুনকৈ আমাৰ চেনেললৈ আহিছে আৰু ভিডিওটো ভাল পাইছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নেক্সট এটি ভিডিওৰ সৈতে আজিৰ কাৰণে তেন্তে বাই বাই